কুৱেশ্যন নম্বৰ 1 বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা কি? উত্তৰটো হৈছে নোবেল বঁটা বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা। কুৱেশ্যন নম্বৰ 2 কোনগৰাকী ভাৰতীয়ই সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰে? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰে। কুৱেশ্যন নম্বৰ 3 সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী কোন? উত্তৰটো হৈছে সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী হ'ল ছেলমা লাগেৰলফ। কুৱেশ্যন নম্বৰ 4 সৰ্বপ্ৰথম কোন দেশত হাতে লিখা পুথি ছপা কৰা হৈছিল? উত্তৰটো হৈছে চীন দেশত সৰ্বপ্ৰথম হাতে লিখা পুথি ছপা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5 ইংৰাজী ভাষাৰ প্ৰাচীনতম মহাকাব্যখন কি? উত্তৰটো হৈছে বেওলফ ইংৰাজী ভাষাৰ প্ৰাচীনতম মহাকাব্য। কুৱেশ্যন নম্বৰ 6 ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদকাৰী কোন আছিল? উত্তৰটো হৈছে মাধৱ কন্দলী ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদকাৰী। কুৱেশ্যন নম্বৰ 7 অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰটো হৈছে ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক। কুৱেশ্যন নম্বৰ 8 হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন কোনে লিখিছিল? উত্তৰটো হৈছে বাণভট্টই হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন লিখিছিল। কুৱেশ্যন নম্বৰ 9 কোনগৰাকী ব্যক্তিক অসমীয়া ব্যাস বুলি কোৱা হয়? উত্তৰটো হৈছে ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10 ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া। কুৱেশ্যন নম্বৰ 11 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? উত্তৰটো হৈছে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা। কুৱেশ্যন নম্বৰ 12 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। কুৱেশ্যন নম্বৰ 13 সংগীত নাটক অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰটো হৈছে মিত্ৰদেৱ মহন্ত সংগীত নাটক অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি। কুৱেশ্যন নম্বৰ 14 কোন চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ঘোষণা কৰা হৈছিল? উত্তৰটো হৈছে 1945 চনৰ 14 ছেপ্টেম্বৰত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15 ভাৰতৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰটো হৈছে কলিকতা বিশ্ববিদ্যালয় ভাৰতৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 16 প্ৰথম ভাৰতীয় মহিলা IPS কোন? উত্তৰটো হৈছে কিৰণ বেদী প্ৰথম ভাৰতীয় মহিলা IPS। কুৱেশ্যন নম্বৰ 17 অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ ব্যক্তিজন কোন? উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ। কুৱেশ্যন নম্বৰ 18 কোনগৰাকী ভাৰতীয়ই প্ৰথমে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে? উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত প্ৰথমে অধ্যাপনা কৰিছিল। কুৱেশ্যন নম্বৰ 19 অসমৰ প্ৰথম স্নাতকগৰাকী কোন? উত্তৰটো হৈছে আনন্দৰাম বৰুৱা অসমৰ প্ৰথম স্নাতক। কুৱেশ্যন নম্বৰ 20 প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? উত্তৰটো হৈছে অমৰকোষ প্ৰাচীনতম সংস্কৃত অভিধান।